হেল্ল' গাইজ, সকলোকে মোৰ ইউটিউব চেনেল অভিধা ব্লগলৈ স্বাগতম জনাইছোঁ। গতিকে আজি কলেজত এটা ইম্পৰ্টেঞ্চ কাম আছে। গতিকে মই কলেজত গৈ দেখাম সেই ইম্পৰ্টেঞ্চ কামটো হ'ল, আৰু অতি গুৰুত্বপূৰ্ণ কাম। আৰু এই গুৰুত্বপূৰ্ণ কামটো এইটোৱে যে যিহেতু আমাৰ দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰা প্লাষ্টিকৰ দ্ৰব্য বা সামগ্ৰীবিলাক ইমান পৰিমাণে বৃদ্ধি হৈছে নহয়, মানে তুমি য'তে নগ'লেও, তুমি য'তে যোৱা নালাগে কিয়, তুমি দেখিবাই প্লাষ্টিক। নদী সকলোতে, মাটি আদি সকলোতে প্ৰদূষণ কৰি দিছে। গতিকে তাৰ ওপৰত ভিত্তি কৰি গোলাঘাট ব্ৰাইট ডে গাঁৱৰ প্ৰতিষ্ঠানত প্লাষ্টিক বৰ্জনৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। আৰু সেই সজাগতা সভাত প্লাষ্টিক বৰ্জন হ্ৰাস কৰিবৰ বাবে আমাৰ দায়িত্বৰ পৰা এটা সুন্দৰ পদক্ষেপ লোৱা হৈছে। আৰু সেই সুন্দৰ পদক্ষেপটো হৈছে পোষ্টাৰ মেকিং, মানে প্লাষ্টিক বৰ্জনৰ ওপৰত এটা পোষ্টাৰ মেকিঙৰ কম্পিটিশ্যন আয়োজন কৰা হৈছে। গতিকে মই তাত দেখাবলৈ চেষ্টা কৰিম। আমাৰ ডায়েটৰ ফৰ্থ চেমৰ যিটো ফৰ্থ চেম আৰু থাৰ্ড চেম মিলাই পেলাই কৰা হৈছে, ফৰ্থ চেম আৰু ছেকেণ্ড চেম দুটা ছেমিষ্টাৰ মিলাই পেলাই কৰা হৈছে। আৰু তাত প্ৰায় 6টা হাউচ আছে। গতিকে 6টা হাউচৰ কম্পিটিশ্যনটো হ'ব। গতিকে মই আছোঁ 3 নম্বৰ হাউচ দিহিং পাটকে। গতিকে দেখাবলৈ চেষ্টা কৰিম। গতিকে আমি ফাৰ্ষ্ট পালোঁ নে কোনোবা হাউচে ফাৰ্ষ্ট পালে জানিবলৈ চেষ্টা কৰিম। ঠিক আছে গাইজ, ভিডিঅ'টো চাই থাকিব, ভাল লাগিলে লাইক কৰিব, এণ্ড কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। ঠিক আছে গাইজ, এতিয়া মই ঘৰৰ পৰা কলেজ গৈ আছোঁ। অ'কে গাইজ, কলেজত লগ পাই আছোঁ। এয়া আমাৰ পোষ্টাৰ কাম আৰম্ভ হৈ আছে। প্লাষ্টিকৰ ওপৰত প্লাষ্টিক বৰ্জন কৰিব লাগে। গতিকে অকণমান হৈছে দেখাম বাৰু। ঠিক আছে, ৰক্ষা কৰি পেলাই সেইবিলাক লৈ আছোঁ। এয়া আমাৰ দীপজ্যোতি আমাৰ লাগি আছে, আৰু জয়চী আছে লগত। এইপিনে পিংকি আৰু 24 মিটাৰ দেখিছা নাই, একদম কামৰ প্ৰতি বহুত চিৰিয়াছ। এইটো ৰং পেইণ্ট কৰি আছে। মোটামুটি নহয়, বস্তুটো ওলাব আৰু চাই থাকিব গাইজ, চাই থাকিব। আজি কি কবি কচোন। কেনেকা লাগিছে? কিমান সহযোগ আছে? সহযোগ কিমান আছে? ঠিক আছে, হৈছে বহুত ভাল। ঠিকে আছে, আৰু ভাল কৰিবা। এই আমাৰ পূৰ্ণৰ গতিত চলি আছে। আৰ্টিষ্ট মজা, সুন্দৰ আঁকিছে। আৰ্টিষ্ট অফ দ্য ইয়েৰ পাবলৈ গৈ আছে। আৰ্টিষ্ট অফ দ্য ইয়েৰ প্ৰিন্সি, লাটুমণি এণ্ড কল্যাণ আৰু কৰবী। বঢ়িয়া আঁকিছে। আৰ্টিষ্ট অফ দ্য ইয়েৰ দেই, আজি বছৰটোৰ একদম পুৰা বেষ্ট আৰ্টিষ্ট। হাঁহি দিয়া হাঁহিয়ে থাকে। হয় নেকি? নামটো শুনা লাগিছে। আৰ্টিষ্ট অফ দ্য ইয়েৰ ৰং পোৱাই নাই। বিক্ৰম পিয়া, হাই দিয়া। বহুত শান্তি পাব কেমেৰাটোৱে। আৰ্টিষ্ট অফ দ্য ইয়েৰ পূৰ্ণিমা, কনকনা, পলি, মিণ্টু। আৰ্টিষ্ট অফ দ্য ইয়েৰ আৰু টুলটুল। নামবিলাক হাঁহিছে দেখিছ। আজি ওলালি আৰু ভিডিঅ'। চাই লৈছা, সিহঁতৰ কি আলোচনা হৈছে মই নিজে নাজানো। এদিকে চোৱা, ঐ
Oh, you're cool. Finally, হৈছে সকলোৱে চোৱা আমাৰ Yes, আমাৰ ইয়াৰ পপি পুনম দিনা সকলো এটা দিন লাগি আছে কেনেকে লাগিছে পপি এই পপি এইটো নেকাটো এইটো মই কথা দিছোঁ মোৰ ফেন্সে দুখ পাইছে মোৰ বেয়া লাগিছে গতিকে ঠিক আছে প্ৰায় শেষ হ'ব হৈছে আৰু অকণমান আছে হাই দিয়া হাই দিয়া হৈছে আৰু একদম পূৰ্ণ গতিত কাম চলিছে একদম ফাষ্ট ফাইনেলি হৈ গৈছে House number 2. কি ভালকে House number 2. ওকে থ্যাংক ইউ সুশীল কি কৈছে গম পাই অকণমান ধুনীয়া হৈছে মাৰ বোলে অকণমান ধুনীয়া হৈছে নেকি অকণমান ধুনীয়া হৈছে ঠিক আছে গাইছ লাইকটো কৈ দিবি আগতে লাইক আৰু কমেন্ট শেয়াৰ সাবস্ক্ৰাইব টু কৈ দিবি সেইটো কৈ দে নহলে দেখিলেও মান দিন কৰবা ৰঘু হাই দিয়া সকলো ব্যস্ত আছে প্ৰতিযোগিতাটো সুন্দৰভাৱে হ'ব লাগে এয়া কামত বিজি হৈ আছে ৱাও ইমান ধুনীয়া এইটো কি লিখিছে আৰ্টিষ্ট চাওঁ আখক এটা পঢ়িব দিয়া সে নো টু প্লাষ্টিক আমি প্লাষ্টিক ব্যৱহাৰ পৰাপক্ষত কমেই কৰিব লাগে কৰিবই নালাগে য়েছ পৰাপক্ষত কৰিবই নালাগে কি হ'ল কথাটো ধুনীয়াকৈ কয় মন্দিতা অকল লিখিলেই নহয় এইফালেও চাব লাগে নাছিলে আমাৰ নিদুল দা এই পোষ্টাৰখনৰ অকণমান কেইটা কৈ দিয়া হাউচ নম্বৰটো কৈ দিয়া হাউচ নম্বৰ ঠিক আছে প্ৰতিযোগিতা যিহেতু প্ৰতিযোগিতা আৰু হৈ গ'ল আনিব পাৰিবা ৰং দি আনিব গীতাঞ্জলিয়ে পাৰিবা লৈ যোৱাচোন পাইছে বাকী চব হৈয়ে গ'ল ফাইনেলি হৈ গ'ল দেই ঠিক আছে গাইজ কাইলৈ আকৌ লগ পাম হা ফটো আগে দিবি